নমস্কাৰ কে অনলাইন এডুকেশ্যনত মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অন্য ভিডিঅ'লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। ক্লাছ 10ৰ সমাজ অধ্যয়নৰ ইতিহাস বিভাগৰ দ্বিতীয় চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটোৰ ওপৰত যোৱা ভিডিঅ'ত মই তোমালোকৰ 16টা কুৱেশ্যন দিছোঁ। এতিয়া নেক্সট ভিডিঅ'টোত মই তোমালোকক বাকী কুৱেশ্যনবোৰ দিবলৈ ওলাইছোঁ। আৰু ইয়াৰ ওপৰত যিকোনো প্ৰশ্ন যদি ৰৈ যায় সেইবিলাক প্ৰশ্ন তোমালোকে কমেণ্ট যোগে জনাই দিবা। প্ৰথম কুৱেশ্যনটো হৈছে ব্ৰিটিছৰ ৰাজত্বৰ সময়ছোৱাত পোনপ্ৰথমতে কিমান চনৰ কিমান তাৰিখে দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হয়? 1930 চনৰ 26 জানুৱাৰী। দাণ্ডী যাত্ৰা কিমান চনৰ কিমান তাৰিখে আৰম্ভ হয়? 1930 চনৰ 12 মাৰ্চ। দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈ ক'ত শেষ হৈছিল? আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডী নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। দ্বিতীয় কুৱেশ্যন আছে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? খান আব্দুল গফুৰ খান। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? 1931 চনৰ লণ্ডনত। সবৰমতী আশ্ৰম আৰু দাণ্ডীৰ মাজৰ দূৰত্ব কিমান? 385 কিলোমিটাৰ। 1932 চনৰ সাম্প্ৰদায়িক বাটৰুৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ৰামছে মেকডোনাল্ড। নেক্সট কুৱেশ্যন আছে 8 নম্বৰ কুৱেশ্যন। ভাৰত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায়? আগষ্ট বিপ্লৱ। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? মহাত্মা গান্ধী। ভাৰত্যাগ আন্দোলন কিমান চনত আৰম্ভ কৰা হয়? 1942 চনৰ আগষ্ট মাহত। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ভাৰত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন আছে 12 নম্বৰ কুৱেশ্যন। আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সেনাবাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল? নেতাজী সুভাষ চন্দ্ৰ বসু। আজাদ হিন্দ ফৌজৰ মূল শ্লোগান কি? জয় হিন্দ। মোক তেজ দিয়া মই তোমালোকক স্বাধীন দিম এই বাক্যশাৰী কোনে কৈছিল? সুভাষ চন্দ্ৰ বসু। পাকিস্তানৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? মহম্মদ আলী জিন্না। তোমালোকে এইটো মনত ৰাখিবা যে আজাদ হিন্দু ফৌজৰ আন এটা নাম কি? ভাৰতীয় জাতীয় সেনাবাহিনী। নেক্সট কুৱেশ্যন আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? ৰেড ক্লিফ ৰেখা। দাণ্ডী যাত্ৰা কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে হয়? 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰজনৰ নাম কি? লৰ্ড মাউণ্ট বেটেন। আজিলৈকে ইমানে ভিডিঅ'টোত। আৰু যদি তোমালোকৰ কিছুমান কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যন তোমালোকে কমেণ্ট যোগে জনাবা। তো আজিলৈ ইমানে। নমস্কাৰ, ধন্যবাদ।